মুখত আহি আছে দুৰ্গা পূজা আৰু আহি আছে বিয়া কেইখন সকলোৱে চাগে কনফিউজ হৈ থাকে কেনেকৈ চিলাম কি চিলাম সেইকাৰণে ভাবিলোঁ মই আজি আপোনালোকৰ লগত কেইটামান ব্লাউজ ডিজাইন শ্বেয়াৰ কৰিম প্ৰায়খিনি ব্লাউজ পাটৰ আছে তো হেল্ল' এভৰিৱান মই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আজি মই আপোনালোকৰ লগত পাটৰ ব্লাউজ কেইটামানৰ ডিজাইন শ্বেয়াৰ কৰিম আপোনালোকে চাব কেনেকুৱা পায় মোক জনাব তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই আনিলোঁ মেইন চিটৰ ব্লাউজ এইটো ইয়াত বিশেষ একো নাই ফ্ৰণ্টটো প্ৰিন্সেছ কাট কৰি এই হাতত দেখিছে লেচটো ইমান ধুনীয়া লাগিছে আৰু বেকত এইটো কাটিং কৰিছোঁ আৰু আপোনাৰ এনেকৈ স্কুৱেৰ দি পিনি লটকন দি তাত মণি এটেচ কৰি দিছোঁ ইমান বেছি ভাল লাগিছে চাওকচোন আৰু ফ্ৰণ্টটো সুইট হাৰ্ট নেক আছে আৰু এনেকৈ আছে এইটো ফেডাৰখিনি দিয়াৰ কাৰণে ইমান ভাল লাগিছে ব্লাউজটো এইটো আপোনালোকে ৰাখিব পাৰে আৰু আজি সেকেন্ড ব্লাউজটো লৈ আহিছোঁ এইটো আছে পিংক কালাৰত পাটৰ ব্লাউজে হয় ইয়াত মই পাইপিং দিয়া নাই বেকত যেহেতু ডিজাইন আছিলে সেইটো কাৰণে ইয়াৰ স্লিপছটো নৰ্মেল আছে আৰু বেক ডিজাইনটো চাওক ইমান বেছি ধুনীয়া আপোনালোকে দুৰ্গা পূজাৰ কাৰণে এইটো ডিজাইন ল'ব পাৰে বা বিয়াতো আপোনালোকে এনেকুৱা ডিজাইন কৰি পিন্ধিব পাৰে বহুত বেছি ভাল লাগে এইটো পটলি ডিজাইন বুলি কয় ফটোবোৰ এটেচ কৰিছোঁ চাব পাৰে নেক্সট এইটো এটা পাটৰ ব্লাউজ বৰ বিশেষ ডিজাইন নাই ইয়াত জাষ্ট হাতটো এনেকৈ সেমি পাফ কৰা আছে যিটো আজিকালি ট্ৰেণ্ডত চলিছে আৰু বেকটো অলপ স্কুৱেৰ দি পিনি লটকন দিয়া আছে লটকনকেইটা চাওকচোন ইমান বেছি ধুনীয়া এইটো মোৰ ক্লায়েণ্টে আনি দিছিলে মই নিজে লোৱা নহয় তেওঁ হায়দৰাবাদৰ পৰা আনি দিছে এইকেইটা লটকন আৰু এই ব্লাউজটো বিশেষকৈ মোৰ বহুত পচন্দ হৈছে কাৰণ পাটৰ ব্লাউজ বুলি ক'লে চিম্পলে ভাল লাগে তো এইটো ৰাউণ্ড শেপ দি পিনি লটকনটো দিয়া হৈছে ইমান ধুনীয়া লটকনটোৱে ব্লাউজটো বহুত ধুনীয়া কৰি দিছে নেক্সট আহিলোঁ মুগা ব্লাউজ এইটো ইয়াতো আমি সুইট হাৰ্ট নেক ৰাখিছোঁ আৰু বেকটো ডিজাইন কৰিছোঁ মই ইয়াত মেৰুন কালাৰৰ পাইপিং ইউজ কৰিছোঁ ইয়াৰো স্লিপছটো পাফ দিছোঁ সেমি পাফ আছে ভাল লাগিলে আপোনালোকে এইটো ডিজাইনো ৰাখিব পাৰে নেক্সট আহিলোঁ ৰয়েল ব্লু এই কালাৰটো চবেই পিন্ধিলে ভাল লাগে ইয়াতো এনেকৈ লটকন দিয়া আছে আৰু বেকটো হাৰ্ট শেপ দিয়া আছে ফটোত দেখিলে আপোনালোকে ভালকৈ ধৰিব পাৰিব ডিজাইনটো কেনেকুৱা আছে এইটো ডিজাইনো ল'ব পাৰে নেক্সট আহিলোঁ এইটো এটা ব্লাউজ বিশেষ ইয়াত একো নাই জাষ্ট ব্ৰা কাট আছে আৰু ইয়াৰ স্লিপছটো ডিজাইন দিয়া আছে বাট লটকনকেইটা ৱাও মই বিশেষকৈ এই লটকনটো নিজে পাৰ্চনেলি পচন্দ কৰোঁ ইয়াৰ স্লিপছ ডিজাইনটো মই আপোনালোকক হাতত ভৰাই দেখাই দিম আৰু আজি যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে ব্লাউজ ডিজাইনকেইটা যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু লগতে আপোনালোকৰ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব